নমস্কাৰ, আজি আমি কথা পাতিবলৈ ওলাইছোঁ টেংগল হাৰ্ট প্লেণ্টৰ বিষয়ে। এই জোপা একেবাৰে সহজতে হোৱা উদ্ভিদ। এই গছজোপা খুব সোনকালে বৃদ্ধি হয় আৰু অতি কম সময়ৰ ভিতৰতে গোটেই টাবটো ভৰি উঠে আৰু তললৈ এই ধৰণে খুব ধুনীয়াকৈ নামি আহে। গতিকে হেংগিং প্লেণ্টাৰ দিবৰ বাবে এই গছজোপা এজোপা খুবেই ভাল গছ। আপোনালোকে যদি এই গছজোপা নিজৰ বাগিচাত ৰুব বিচাৰে তেতিয়াহ'লে ইয়াৰ বাবে এডাল সৰু ডাল পালেও যথেষ্ট। ময়ো ইয়াৰ সৰু সৰু আগ কেইটামান আনিছিলোঁ আৰু এতিয়া দেখিছে প্লেণ্টাৰকেইটা কেনেকৈ ইমান ধুনীয়াকৈ ভৰি উঠিল। মোৰ এনেকুৱা প্ৰায় 5-6টা আৰু প্লেণ্টাৰ আছে য'ত এই গছজোপা খুব ধুনীয়াকৈ হৈ আছে। মই ভিডিঅ'ৰ সুবিধাৰ বাবে এইকেইটাকে আপোনালোকক দেখুৱালোঁ। মোক মোৰ বান্ধৱী মৌচুমীয়ে দিছিলে। এইখিনিতে মই মৌচুমীক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকেও এই ধৰণৰ সৰু আগ এটা বাছি ল'ব। এয়া দেখিছে এই ডালবোৰত এই ধৰণৰ শিপা ওলাই থাকে আৰু নাথাকিলেও কোনো কথা নাই, এইজোপা খুব সহজতে হোৱা গছ। আপোনালোকে এইজোপা ৰোপণ কৰিবৰ বাবে আপোনালোকে মাটি, বালি আৰু সামান্য জৈৱিক সাৰৰ পটিং মিক্স এটা বনাই ল'ব। এইজোপা যিহেতু চাকুলেণ্ট জাতীয় গছে হয়, ইয়াৰ পাতকেইখিলা মন কৰিলে দেখিব যথেষ্ট ডাঠ, ইয়াত পানী জমা হৈ থাকে। গতিকে ৱেল ড্ৰেইন মাটি হোৱাটো যথেষ্ট প্ৰয়োজনীয়। টেংগল হাৰ্টক বহুত বেছি সাৰৰো প্ৰয়োজন নহয়। মই ঘৰতে প্ৰস্তুত কৰা লিকুইড ফাৰ্টিলাইজাৰ 15-20 দিনৰ মূৰে মূৰে কেতিয়াবা দি দিওঁ। পানী সপ্তাহত 2-3 বাৰমান দিলেই যথেষ্ট। এতিয়া আহোঁ পোহৰৰ কথালৈ। এই গছজোপাক পোহৰ আৰু তাপ দুয়োটাই লাগে, কিন্তু একেৰাহে পৰা ডাইৰেক্ট ছানলাইটত এই গছজোপা বেয়া হোৱা দেখা যায় কেতিয়াবা। কেইঘণ্টামান ৰ'দ পৰা ঠাই বা বাৰান্দাত এই গছজোপা খুব ধুনীয়াকৈ হোৱা দেখা যায়। গতিকে গম পাইছে এই ধুনীয়া গছজোপা ৰুবলৈ কিমান সহজ আৰু ৰাখিবলৈ বহুত বেছি একেবাৰে যত্নৰ প্ৰয়োজন নাই। গতিকে আপোনালোকেও এই গছজোপা ৰুৱক আৰু আজিৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।